হেৰি ছোৱালী ছোৱালী মাতক মাজনী ওলা ছোৱালী একদম মোৰ পচন্দ নহয় ল'ৰাৰ কাৰণে মাজনী যা সেৱা এটা কৰি লগে নাপায় 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 একদম মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো কুশলে থাকা উঠা অ দেতা ক'ৰ পৰা কুশলে থাকিব তোমাৰ দেখোন মূৰত চুলিয়ে নাই খত আৰু বেগকেইডাল আছে নহয় বহি থাক হেৰি নহয় এতিয়া আমাৰ ছোৱালী পচন্দ হৈছে এতিয়া দিনবাৰ ঠিক কৰাহে কথা তাকেহে এতিয়া আপোনালোকে যি ভাল দেখে আৰু দেখিছেই নহয় এজনীয়ে ছোৱালী বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছো এতিয়া পেঞ্চনৰ টকাকেইটাৰে তাইক যেনে তেনে বিয়াখন দিলেই শান্তি আৰু হে হ'বহে আমাকো ছোৱালীজনীহে লাগে আমাৰ সেই দিয়া লোৱা চৰিত্ৰ আমাৰ চৈধ্য গোষ্ঠীত নাই বেয়া কথা এইবোৰ তেতিয়াহ'লে আপোনালোকৰ নিচিনা ঘৰ এখনলৈ মোৰ ছোৱালীজনী দিব পাৰিলে বৰ সুখী হ'ম যদি আপুনি ভাবে তেতিয়াহ'লে সিহঁত বিয়া হোৱাৰ পাছত ইফাল সিফাল কৰিবলৈ মিতি কুটুম ঘূৰিবলৈ গাড়ী এখন সৰু সুৰাকৈ দিব পাৰে কথাটোহে কৈছো আৰু মইতো এখন গাড়ী চায়ে থৈছো আমাৰ এই নগাঁও বাইপাছত যে আছে বজৰং ডিলাৰ তাতে চাকৰি কৰা বিজু শইকীয়া বুলি ল'ৰাজন মোৰ ভাল চিনাকি তেওঁক কণ্টেক্ট কৰিলে একে খুব কম দামতে আপোনাৰ গাড়ী ঘৰত আহি একদম পहुঁচাই দিবহি ইনষ্টলমেণ্টতো পায়ে নহয় আজিকালি আৰু আপুনি দেখোন চিন্তাত পৰি গ'ল নাই মই তেনেকে ভবা নাই নিদিলেও কথা নাই আমাৰনো কি আৰু নাই মইনো আকৌ কি চিন্তা কৰিম একমাত্ৰ ছোৱালীজনীক গাড়ী এখনো দিব নোৱাৰিম নে তেতিয়াহ'লে আৰু সদমগ্নিপদ বিবাহ ঠিকে আছে শিষ্টাচাৰ কইনাক কিবা সুধিবলগীয়া আছে সোধ মোৰনো আৰু কি সুধিবলগীয়া আছে আৰু তোমাৰ যি পচন্দ সেয়াই আৰু তুমি কিবা সোধা যদি সুধিলেই হ'ল আৰু এনেই এজনী তুমি আমাৰ চব ফালৰ পৰা পচন্দই কিন্তু কথা এটা সুধিব লগা কাৰণে সুধিছো আৰু এনেই আগতে লাভাৰ চাভাৰ আছিল নে কি নাই চাগে ন যদি মই আছে বুলি কওঁ তেতিয়া কি কৰিব বিয়াখন কেঞ্চেল কৰিব আৰু মই সেই একেটা প্ৰশ্নকে যদি আপোনাৰ ল'ৰাক সোধো তেতিয়া আপুনি কি কৰিব মাজনীয়ে সেইবিলাক ল'ৰাক নুসুধে নহয় কেলে নুসুধে যদি এজনী ছোৱালী এটা ল'ৰাৰ লগত সম্পৰ্ক থাকিলে সমাজে তাইক বেয়া বুলি ক'ব পাৰে তেনেহ'লে ল'ৰাৰ ক্ষেত্ৰত কিয় হ'ব নোৱাৰে এনেকুৱা মানসিকতা সলনি কৰক আৰু ৰ'বচোন কাৰোবাৰ অতীত সুধি ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলেহে নহয় মা সেইটো মানে আমাৰ পৰিয়ালৰ এটা পৰম্পৰা সোধাটো পৰম্পৰা বিয়া ঠিক কৰিব অহাৰ দিনাই ছোৱালী ঘৰত যৌতুকৰ নামত গাড়ী বিচৰাটো আপোনালোকৰ কি বংশৰ পৰম্পৰা বুজিবলৈ আৰু বাকী নাই যাৰ কোনো আত্মসন্মান নাই যিটো ল'ৰাই নিজৰ জীৱনৰ সিদ্ধান্ত নিজেই ল'ব নোৱাৰে তেনেকুৱা অকমন্য ল'ৰা এটাৰ লগত বিয়া হৈ মই মোৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো আপোনালোকৰ বাট সেইফালে আছে আপোনালোক যাব পাৰে বল